আঙুলি যদি সিধা কৰোঁতে যদি ঘি নোলায় আঙুলি বেকা কৰিব লাগে তো চিকেন পকৰা আজি মানে মনটো মানে গল আৰু যে পকৰা খাব লাগে মানে প্ৰথমবাৰ মানে পকৰা ট্ৰাই কৰি আছো তো গাইস আজি হল ডাৱৰীয়া বতৰ ভাবিছো এই বতৰৰ মাজত পকৰাৰ কথা মনত পৰি আছে বহুত মিস কৰি আছো পকৰা তো ভাবিছো আজি চিকেন পকৰা বনাই খাম তো আজি বতৰটো বহুত চাওক ইফালে পুৰা মানে ডাৱৰীয়া হৈ আছে মানে অলপ পিছত বৰষুণ আহিব পাৰে মানে বৰষুণৰ সম্ভাৱনা আছে আৰু এটো হল আমাৰ পুখুৰী চাওক মাছৰ উৎপাত পুৰা মাছে উৎপাত কৰি আছে চাওক আৰু ভাবিছো আজি চিকেন পকৰা বনাম আৰু মাক কৈছো মানে দেউতা নাই ঘৰত তো আজি চিকেন পকৰা বনাই দিয়া আৰু চাহ বনাও তো চাহ আৰু চিকেন পকৰা খাম আজি তো এতিয়া চাও মাকক কও যদি মাকে বনাই দিয়ে তেনেহলে তো দিলেই আৰু যদি নিদিয়ে তেনেহলে মোৰ নিজে বনাব লাগিব আৰু তো ভাবিছো ইয়াতে কৰো ভাত যদি বনাব পাৰো বনাম সৰু ষ্টভত আৰু নহলে ডাঙৰ গেছত বনাব লাগিব তো চাই থাকক ভিডিওটো ভাল লাগিব তো গাইস ইফালে মানে বজাৰৰ পৰা মাংস কিনি লৈ আহিলো তো আৰু এতিয়া ঘৰত যাইখিনি মাংসখিনি ভালকে ধুব লাগিব তো মাকক মানে অলপমান হেল্প কৰি দিও যদি মাকে এতিয়ালৈকে মাকক মই কোৱা নাই যে মাংস লৈ আহিছো তো মাংসখিনি আগতে ধুই লও সব চিকেন পুৰা মই মানে হেৰি কৰি আনছো চিকেন পকৰাৰ সাইজত মানে কাটি লৈ আহিছো তো মাংসখিনি ভালকে এতিয়া ধুই লও তো গাইস ইফালে মানে ধুবলৈ লৈ আহিলো কিন্তু গাইস এটা কথা মনত পৰিল মানে ভাবিছো ইমান কেইটা তো আৰু চিকেন পকৰা বনোৱাত নালাগে তো ভাবিছো কিবা ৰান্দাৰ কাৰণে মানে অলপমান ৰাখি দিও আৰু মোৰ যিমানখিনি মানে চিকেন পকৰা বনোৱাত লাগে সেইখিনি মই অলপমান কামত লগাই লও মানে অলপ কেইটামান লৈ যাও ইয়াৰ পৰা আৰু ইমানখিনি মই আগতে নুদো কাৰণ মাকক মই তেলকে কোৱাই নাই আৰু গালি দিব মোক মানে তো কেইটামান লৈ চাও তো ইয়াৰ পৰা মানে ভাল চাই কেইটামান বাছি ল'ব লাগিব ইয়াৰ পৰা মানে ভাল চাই কেইটামান বাছি ললো এইকেইটা লৈছো এইকেইটা হলে হৈ যাব কাৰণ ইমান বেছি লৈ মানে লাভ নাই কাৰণ মই অকলে খাম আৰু মই প্লেনটো কৰিছো গাইস তাতে যে আপোনালোকক দেখালো তাতে মই অকলে যাইখিনি বনাম তো এইকেইটা থৈ দিও এইকেইটা ৰান্দাৰ কাৰণে থাকক তো গাইস ইফালে মানে মাংসখিনি ধুই চুই লৈ আহিলো আৰু তাৰ মাজত মাংসৰ মাজত পুৰা দি দিছো আদা ৰসুনৰ পেষ্ট এতিয়া কাটিব লাগিব পিয়াজ তো সোনকালে পিয়াজ কাটি লও তো গাইস ইফালে মানে হেৰি কৰা কমপ্লিট হৈ গল পিয়াজ কাটা কমপ্লিট হৈ গল ইফালে মাংসখিনিও আছে এতিয়া মাংসখিনিত দিব লাগিব গুটেখিনি পিয়াজ কাৰণ পিয়াজে মেইন পকৰাত পিয়াজে মেইন এতিয়া পিয়াজ দি লও আগতে এনেকে ভালকে দিব লাগিব তো পিয়াজ মানে বেছি দিয়া নাই মোটামুটি মানে যিমানখিনি লাগে সিমানেই দিলো ইয়াতকৈ বেছিও দিব পৰা যায় মানে পিয়াজ তো ফালে পিয়াজ দি ললো এতিয়া দিব লাগিব এতিয়া মছলা তো মছলা মই ইউজ কৰিম বৰ্তমান ইয়াতে গৰম মছলা তো গাইস ইয়াতে মই অলপমান জালাৰ গুড়া ইউজ কৰিম কাৰণ মানে অলপমান কালাৰ লাগিব আৰু প্লাস অলপ ঝালা লাগিলেহে ভাল লাগিব তো ইয়াতে জালাৰ গুড়া দি লও দিয়া হৈ গল এতিয়া ইয়াতে মেইন চিজটো দিব লাগিব মানে মেইন বস্তুটো হেতু হল বেসন তো ইয়াতে অলপমান বেসন দিব লাগিব তো বেসন দি লও তো গাইস বেসন দিয়াৰ আগতে অলপমান নিমখো দি লও কাৰণ নিমখ নহলে তো আৰু টেষ্টটো নাহে না তো নিমখ মানে সোৱাদ অনুসাই যিমানখিনি খায় মানে তো ইয়াতে নিমখ দি ললো আৰু এতিয়া দিব লাগে বেসন তো সোনকালে বেসন দিব লাগিব বেসন ক'ত থলো তো গাইস ইফালে মেইন বস্তুটো দিয়া হৈ গল মানে বেসন আৰু এতিয়া হেৰি কৰিব লাগিব ইয়াত অলপমান তেল দিব লাগিব অলপ নাওমান তেল দি কিনে মানে মিক্স কৰিব লাগিব মানে নহলে শুকান লাগিব সেইকাৰণে অলপমান তেল দি লও ইয়াতে অলপমান তেল দি ললো এতিয়া মিক্স কৰো ভালকে বস্তুখিনি মেৰিনেটৰ নিচিনা মিক্স কৰিব লাগিব যেটো মানে কালাৰ মানে অলপমান জালাৰ গুড়া কম হৈছে সেইকাৰণে কালাৰ আহিব পৰা নাই তো ভালকে মিক্স কৰি লও ইয়াতে দিব লাগিছিল ফুড কালাৰ কিন্তু মোৰ তাত ফুড কালাৰ নাই সেইকাৰণে ভাবিছো আৰু অলপমান হেৰি কৰো জালাৰ পাউডাৰ দি লও কাৰণ অলপমান ঝালা হলে আৰু একো নহয় কাৰণ চিকেন যেহেতু অলপমান ঝালা হলে প্ৰবলেম নহব মানে তো গাইস ইফালে মিক্স কৰা কমপ্লিট হৈ গল এতিয়া সৰু পকৰা নিচিনা বনাব লাগিব ইয়াৰ পৰা মানে এটা লও তো ইয়াতে এটা হৈ গল ইয়াতে ভালকে থুই লও এটাকে পকৰা এটাকে চিকেন পিস লব লাগিব আৰু বস্তু লব লাগিব মানে এতিয়া চাও এটা দুটা কিমান কেটা হ'ব বাৰু গম না পাও তো হলে যিমান কেটা হক ভাল হলে হল কি হ'ব গম না পাও জীৱনৰ মানে প্ৰথমবাৰ মানে পকৰা ট্ৰাই কৰি আছো বনাই আছো মানে আজি মানে মনটো মানে গল আৰু যে পকৰা খাব লাগে তো পুৰা মানে পকৰা বনোৱা আৰম্ভ কৰি দিছো আৰু
তো গাইছ ইফালে পকৰাৰ শ্বেপটো দিয়া হ'ল মানে চিকেন পকৰাৰ 1 2 3 4 5 6 7 8টা তো ইফালে 8টা পকৰা হৈ গ'ল তো এতিয়া গেছটো অন কৰিব লাগে পুৰা হাত চাত ধুই লগতে গেছটো অন কৰি তাৰপিছত মানে পকৰাখিনি বনাব লাগে আৰু গাইছ ইফালে গেছটো লগোৱা কমপ্লিট হৈ গ'ল এতিয়া হেৰি কৰিব লাগে মানে যিটোত মানে হেৰি কৰিম মানে পকৰাখিনি ভাজিম আৰু তো সেই বস্তুটো ওলাব লাগে এইটোৰ ভিতৰত আছে মানে এইটো ভাল আছে এইটোত পকৰা ভাজিম আগতে তো ভালকে অলপমান ধুই লওঁ আগতে তো গাইছ ইফালে মানে এইটো ধুই লোৱা কমপ্লিট হৈ গ'ল কিন্তু গাইছ ইফালে সন্ধিয়াও হৈ আছে মানে অকলে ৰান্ধি আহিম তো টেনশ্যন নাই বহি বহি মানে ইমান ধুনীয়া এটা পৰিৱেশৰ মাজত চাওক সন্মুখত নদী তাৰপিছত আকাশৰ অৱস্থা মানে মজা লাগি আছে পিছফালে আমাৰ পুখুৰী আছে এইটো আমাৰ পুখুৰী তো এইফালে পুৰা মানে এতিয়া গেছ টেছ অন কৰি লওঁ আগতে তো অৱস্থা কি হয় গম নাপাওঁ বহুত দিন ধৰি গেছটো অন কৰা নাই বাছ গেছ অন হৈ গ'ল থাকিলেই হ'ল আৰু তো এইটো দি ল'লোঁ এইটোত আৰু কেইটা বনাব পাৰিম 1 2 3টামান দিব পাৰিম তো এইফালে চিকেন পকৰাখিনিও আছে তো কি মজাকৈ বনাইছোঁ মানে তো নিজৰ হাতৰ বস্তু খুৱাই মানে নিজে নিজে বনাইছোঁ মানে মজাই বেলেগ ইফালে মাকক বনাব দিছিলোঁ কিন্তু মা মোক কৈ দিলে মানে সময় নাই তো যদি পাৰা নিজে বনাই ল মই ক'লোঁ হ'ব ঠিক আছে ইফালে মানে হেৰি কৰিব লাগিব ভাজাৰ কাৰণে তো এটা হেৰি আনবা লাগিছিল কিন্তু মোৰ মনত নাই আনাৰ কাৰণে তো এইটো ইউজ কৰিম মজাই বেলেগ এইটোৰ গাইছ পুৰা ৰান্ধিও মজা লাগে তো গাইছ ইফালে মানে হেৰি গৰম হৈ গ'ল তো এতিয়া ইয়াতে দিব লাগিব তেল মানে চাওক এইটোখিনি দি ল'লোঁ ইয়াতে যদি নহয় আৰু মানে তেল আছে এইটোত অলপমান আছিল সেইকাৰণে দি ল'লোঁ গাইছ ইফালে তেল গৰম হৈ গ'ল এতিয়া চিকেনখিনি দি লওঁ ফাৰ্ষ্টত তেলো গৰম হৈ আছে ফাৰ্ষ্টত গৰম হোৱা নাছিল তো হওক পুৰা ফুল পাৱাৰ দি দিওঁ গাইছ ইফালে মোৰ পুৰা মানে ভাজি আছোঁ কিন্তু গাইছ কথা এটা হৈ গ'ল মানে তেল কম হৈ গ'ল উপায় নাই যিমানখিনি আছে এইখিনিতে ৰান্ধিম আৰু অলপ আছে বাট এতিয়াতো দিব নোৱাৰিম মানে কেঁচা তেল দিলে আৰু মানে বেয়া হৈ যাব এইফালে মানে গাইছ কথা এটা হৈ গ'ল এই দুটা আগতে নমাই লওঁ তাৰপিছত মানে তেল দিম তেল দিয়াৰ পিছত মানে আৰু বাকী যিমানকেইটা আছে দিবলৈ চেষ্টা কৰিম মানে কিমানকেইটা ভাজিব পাৰোঁ বাকী যদি ভাজিব নোৱাৰোঁ 2-এটা থাকিলে থাকক আৰু তো গাইছ ইফালে মানে ৰাতিও হৈ গ'ল চাব পাৰে আপোনালোকে পুৰা ৰাতি হৈ আছে মানে এন্ধাৰ হৈছে কিন্তু মোবাইলত ইমান ধৰিব পৰা নাই মানে তথাপিও ইয়াতে বহি বহি ৰান্ধি আছোঁ মানে ভাল লাগি আছে আৰু আমাৰ পুখুৰীৰ ওচৰতে বহি বহি ৰান্ধি মজাই বেলেগ মানে মজা বেলেগ ৰাইচ পাৰফেক্ট হৈ গৈছে দুটা নমাই লওঁ আগতে এটা হৈ গ'ল এইটো নমাই লওঁ এইটো হৈছে এইটো ডাইৰেক্ট তলত নমাই ল'লোঁ গাইছ আৰু এতিয়া মানে পাৰফেক্ট হ'ব মানে কাৰণ হেৰি হ'ল তেলখিনি মানে সমানে পৰিল আৰু তাৰমানে সেইটোৰ মাজত মানে হেৰি হৈ গৈছিল মানে তেল সমানে পৰা নাছিল আৰু এইফালে মানে অলপমান হেৰি খালোঁ মানে গৰম লাগিছে আৰু কি খাম গৰম লাগিলে উপায় নাই এই দুটা হৈ গ'ল ঠাণ্ডা হ'লে ভাল নালাগে এতিয়া অলপ অলপ খাওঁ আৰু ভাজোঁ ভাল লাগিব তো চিকেন পকৰা গাইছ মজাই বেলেগ টেষ্টটো একদম মজা হৈছে গাইছ গৰম 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 মানে চিকেন পকৰা আৰু এতিয়া চাহ লাগিছিল কিন্তু গাইছ কথা এটা হৈ গ'ল চাহ মানে এতিয়া সম্ভৱে নহয় কাৰণ ৰাতি হৈ গ'ল চাহ কেনেকৈ বনাম তো এইফালে মাককো মই কৈছিলোঁ কিন্তু ইমান হেৰি নহ'ল বাদ দিয়ক বাৰু চাহ নাখাওঁ চিকেন পকৰাই মাৰি দিওঁ চচ লাগিছিল পিঁয়াজ লাগিছিল মজাই সেইকেইটা ভাজি লওঁ পিঁয়াজ টিয়াজ দি পূৰা খাম নমাই লওঁ এইবিলাকৰ যিবিলাক পুৰি পুৰি গৈছে সেইবিলাকো নমাই লওঁ কাৰণ পিঁয়াজ টিয়াজ পুৰিলে আৰু হেৰি হ'ব না বাকী আৰু মানে জাগাখিনি মানে হেৰি হৈ যাব এতিয়া হৈ থাকক এই পুৰাখিনি উঠাই দিওঁ যিহেতু গাইছ ই দুটা হ'ল তো এই দুটা আৰু থৈ দি কি হ'ব এই দুটা খোৱা আৰম্ভ কৰি দিওঁ না কি গাইছ একদম পাৰফেক্ট মছলা যিমান লাগে গোটেইখিনি পাৰফেক্ট হৈছে এটাও কম বেছি হোৱা নাই মানে ইমান মজা বেলেগ গাইছ এই দুটা নমাই লওঁ আগতে এটা হ'ল
তিনিটা হৈ গ'ল এইটো নমাই লওঁ অসুবিধা মানে অসুবিধা এটা কথা আছে না মানে এই কি কথা আঙুলি যদি সিধা কৰোঁতে যদি ঘি নোলায় আঙুলি বেকা কৰিব লাগে তো সেইটো কৰিলোঁ এতিয়া তো গাইছ ইফালে মানে পকৰা পুৰা বনোৱা হৈ গ'ল এয়া চাওক পুৰা শেষ হৈ গ'ল মানে তো এইটো নমাই লওঁ আগতে ইয়াৰ আগতে এটা নমাইছোঁ এয়া চাওক পকৰা এইকেইটা মানে পুৰা কালাৰ কলা হৈ গৈছে তো এইবিলাক এতিয়া লৈ কিনে ঘৰত যাম মানে এতিয়া ৰাতি হৈ গৈছে ইয়াতে বহি আৰু নাথাকোঁ ঘৰত যাম ঘৰৰ পৰা মানে অলপমান মাক কৈছোঁ যে চাহ বনাই দিয়া এতিয়া তো মায়ে চাহ বনাই আছে তো চাহ দি পকৰা দি খাম তো এতিয়া আৰু সেইবিলাক নেদেখাওঁ যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰি দিব আৰু যদি ইচ্ছা হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাই বাই গাইজ থেংক ইউ